মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা, কুশলে আছা, মংগলে আছা। আজি মই তোমালোকক এটি নতুন সংখ্যা গীত শিকাবলৈ ওলাইছোঁ। তোমালোকে মনোযোগেৰে গীতটি শুনিবা আৰু শিকিবা বুলি মই আশা কৰিলোঁ। এতিয়া আহাচোন আমি সংখ্যা গীতটি শুনো। 1 2 উঠো শুই, সাজু হওঁ গা পা ধুই। 3 4 পাতো শাৰী, যাওঁ আমি আগবাঢ়ি। 5 6 শিকাৰ সময়, সময় আমাৰ বাবে নৰয়। 7 8 মন কৰি ডাঠ, শিকিম আমি ন ন পাঠ। 9 10 শিকিম সৰহ, কোনো দিনে নকৰোঁ কলহ। কলহ মানে কি জানানে? কলহ মানে হৈছে কাজিয়া। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টি চাই অলপ হ'লেও উপকৃত হ'বা। লগতে তোমালোকে মোৰ এই চেনেলটিক ছাবস্ক্ৰাইব, লাইক কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।